নমস্কাৰ দৰ্শকসকল, আজি আমি কথা পাতিম বিদ্যুতৰ পৰা উৎপন্ন হোৱা জুই কেনেকৈ নুমুৱাব লাগে। সাধাৰণতে শ্বৰ্ট চাৰ্কিট হ'লে বিদ্যুতৰ পৰা জুই উৎপন্ন হয়। বৈদ্যুতিক জুইত কেতিয়াও পানী নাঢালিব। পানী বিদ্যুতৰ সুপৰিবাহী আৰু ই ইনচুলেশ্যন ব্ৰেকডাউন কৰি শ্বৰ্ট চাৰ্কিট সৃষ্টি কৰে, যাৰ বাবে ইলেক্ট্ৰিক ফাইটেলো হ'ব পাৰে। শ্বৰ্ট চাৰ্কিট আৰু ইনচুলেশ্যন ব্ৰেকডাউনৰ বিষয়ে জানিবলৈ ওপৰত দিয়া লিংকটোত ক্লিক কৰিব। জুই সাধাৰণতে 4টা ভাগত ভাগ কৰা হৈছে: ক্লাছ এ, ক্লাছ বি, ক্লাছ চি আৰু ক্লাছ ডি। বিদ্যুতৰ পৰা উৎপন্ন হোৱা জুই ক্লাছ চিত অন্তৰ্ভুক্ত। বৈদ্যুতিক জুই নুমুৱাবলৈ শুকান বালি ঢালিবৰ বাবে কোৱা হয় যদিও ই একেবাৰে বাস্তৱসন্মত নহয় আৰু জুই নুমুৱাবৰ কাৰণে এবস্তা বালি ঘৰত ৰখাটো সুবিধাজনক নহয়। ডাঙৰ ডাঙৰ এপাৰ্টমেণ্ট, অফিচ, হস্পিটেলত এই ৰঙা চিলিণ্ডাৰটো হেং কৰি ৰখা নিশ্চয় আপোনালোকে দেখিছে। এইটো হৈছে ফায়াৰ এক্সটিংগুইশ্বাৰ। এইটো BC ফায়াৰ এক্সটিংগুইশ্বাৰ, যি B আৰু C টাইপৰ জুই নুমুৱাব পাৰে। মানে C টাইপৰ বৈদ্যুতিক জুইও আমি ইয়াৰ দ্বাৰা নুমুৱাব পাৰিম। আমি জানো যে জুই জ্বলিবৰ বাবে অক্সিজেন গেছৰ আৱশ্যক হয় আৰু এই অক্সিজেন গেছ আহৰণ কৰে বতাহৰ পৰা। যদি আমি জুই লগা স্থানত বতাহৰ চলাচল বন্ধ কৰি দিব পাৰোঁ, তেতিয়া জুইকুৰা নুমাই যাব। এই চিলিণ্ডাৰটোত আছে কাৰ্বন ডাই অক্সাইড পাউডাৰ। এই পিনটো আনলক কৰি হেণ্ডেলডালত প্ৰেছ কৰিলে আউটলেটৰ পৰা কাৰ্বন ডাই অক্সাইড পাউডাৰ ওলাই আহিব। কাৰ্বন ডাই অক্সাইড এটা গধুৰ গেছ। ই বায়ুত থকা অক্সিজেন গেছ ৰিপ্লেচ কৰি দিব আৰু অক্সিজেনৰ অভাৱত জুইকুৰা নুমাই যাব। এইটো ব্যৱহাৰ কৰোঁতে মাস্ক পিন্ধি ল'ব নতুবা মুখত কাপোৰ মাৰি ল'ব, কাৰণ কাৰ্বন ডাই অক্সাইড এটা হেজাৰ্ডাছ গেছ। বেছি পৰিমাণে উশাহত সোমাই গ'লে বিভিন্ন ধৰণৰ ছাইড ইফেক্ট হ'ব পাৰে। ঘৰৰ ভিতৰত যদি কাৰ্বন ডাই অক্সাইড পাউডাৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰে, তেতিয়া ততাতৈয়াকৈ ব্যৱহাৰ কৰাৰ পিছত খিৰিকী আৰু দুৱাৰ খুলি দিব, যাতে বতাহৰ চলাচলৰ বাবে সুবিধা হয়। জুই কেই প্ৰকাৰৰ আৰু কেনেকৈ ইয়াক বিভিন্ন প্ৰকাৰে নুমুৱাব পাৰি জানিবৰ বাবে ওপৰত দিয়া লিংকটোত ক্লিক কৰিব। আই হোপ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ল। ভৱিষ্যতে এনে প্ৰয়োজনীয় তথ্য জানিবৰ বাবে আমাৰ ইউটিউব চেনেল য়ংষ্টাৰ্ছ জন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।